নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱবৰ্ষৰ এটা নতুন আৰম্ভণি, নতুন আশা আৰু নতুন ভাগ্য। আপোনালোকে জানেনে, নৱবৰ্ষৰ প্ৰথম এক মাহৰ ৰাতি যদি আপোনালোকে কিছুমান সৰু সৰু কাম কৰে, তেনেহ'লে আপোনালোকৰ গোটেই সম্পূৰ্ণ বছৰটো ধন সুখ আৰু সৌভাগ্যতা বিৰাজ হৈ থাকিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতিকেইটা যদি সঠিকভাৱে নিয়ম মানি আপোনালোকে 3টা কাম কৰে, তেন্তে মা লক্ষ্মী নিজেই আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বিৰাজ হ'বলৈ ধৰিব। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যিটো বহু লোকে অজানিতে ভুল কৰে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতি সাধাৰণ ৰাতি নহয়। এই সময়ত পুৰণা শক্তি শেষ হয় আৰু নতুন শক্তি আৰম্ভ হ'বলৈ ধৰে। শাস্ত্ৰত কোৱা হৈছে যে যেনে আৰম্ভণি তেনেই ফলাফল। যদি আৰম্ভণিটো আপোনালোকৰ শুদ্ধতা থাকে, শুদ্ধ পবিত্ৰতা আৰু বিশ্বাস থাকে, তেন্তে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। কিন্তু মনত ৰাখিবলগীয়া কথা এইটোৱেই যে মা লক্ষ্মী কেৱল ধনৰ দেৱী নহয়, তেওঁ শান্তি, সৌভাগ্যতা আৰু সুখৰ প্ৰতীক বুলিও কোৱা হয়। নৱবৰ্ষৰ প্ৰথম কেইটা ৰাতি আপোনালোকে কেতিয়াও এই কামটো বাদ নিদিব। এই কামটো যদি বাদ দিয়ে, কেতিয়াও আপোনালোকৰ ঘৰত মা লক্ষ্মী আহি প্ৰৱেশ নকৰিব। আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয়, যিমানেই মা লক্ষ্মীক আৰাধনা নকৰক কিয়, কেতিয়াও মা লক্ষ্মীৰ পৰা সুফল লাভ কৰিব নোৱাৰিব। বছৰৰ প্ৰথম মাহৰ ৰাতিকেইটা অতিশয় গুৰুত্বপূৰ্ণ। এই কাম কেতিয়াও আপোনালোকে বাদ নিদিব। সূৰ্য অস্ত হোৱাৰ পিছত ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে বা মাজত আপোনালোকে এগছি চাকি বন্তি জ্বলাব। এতিয়া আমি জানি লওঁ আহক, দীপ কিয় ইমান গুৰুত্বপূৰ্ণ বা চাকি বন্তি জ্বলোৱাটো কিমান গুৰুত্বপূৰ্ণ কিয়। দীপ মানে হ'ল অন্ধকাৰৰ পৰা আলোকলৈ যাত্ৰা। য'ত দীপৰ পোহৰ থাকে তাত কেতিয়াও দৰিদ্ৰতা নাথাকে, কেতিয়াও নিগেটিভ শক্তি সেই ঘৰত বাস নকৰে। সেই ঘৰত সদায় শুভ শক্তি আকৰ্ষণ হয় আৰু বিশেষকৈ মা লক্ষ্মী আহি সেই ঘৰত বাস কৰিবলৈ ধৰে, যাৰ ফলত তেওঁলোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰে। ঘৰৰ মানুহৰ জীৱন সৌভাগ্যতাৰে বিৰাজ হয় আৰু সকলো ক্ষেত্ৰতে ঘৰৰ সুখ সমৃদ্ধি বিৰাজ হ'বলৈ ধৰে। এতিয়া আমি জানি লওঁ আহক বিশেষ কথাটো। যদি সম্ভৱ হয় আপোনালোকে ঘিউ বা তিল তেলৰ দীপ জ্বলাবলৈ চেষ্টা কৰিব। এই চাকিগছ যেতিয়া আপোনালোকে জ্বলাব, সেই সময়ত এটা কথা আপোনালোকে মনত নিশ্চয় স্মৰণ কৰিব। এই কথাটো মনত স্মৰণ কৰিলে মা লক্ষ্মী অতি সোনকালে আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আপোনালোকে যেতিয়া দীপগছি জ্বলাব, সেই সময়ত আপোনালোকে মা লক্ষ্মী এই ঘৰত আপোনাৰ আগমন হওক কথাটো স্মৰণ কৰিব। এই এটা সৰু কামে ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ কৰিব আৰু ঘৰত শুভ প্ৰভাৱ পেলাবলৈ ধৰিব আৰু মা লক্ষ্মী ঘৰলৈ অহাৰ পথ মুকলি কৰি দিব। সেই গতিকে কেতিয়াও নাপাহৰিব, এই কামটো নিশ্চয় আপোনালোকে কৰিব। এতিয়া আহক আমি জানি লওঁ দ্বিতীয় গুৰুত্বপূৰ্ণ কামটো। নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতি ঘৰৰ পূজা স্থান বা আপোনালোকে যোন জেগাত ঈশ্বৰক চৰণ কৰে, সেই জেগা সদায় ভালদৰে পৰিষ্কাৰ কৰিব। তাৰ পিছত কৰিব লাগিব এটা আপোনালোকে কাম। এপাহ আপোনালোকে ফুল ল'ব, নাইবা অকণমান আপোনালোকে চাউল ল'ব। ইয়াৰ উপৰিও 1 টকাৰ মুদ্ৰা এটাৰ সৈতেও আপোনালোকে এই কাম কৰিব পাৰিব। আৰু এই কামটো কৰোঁতে আপোনালোকে শুদ্ধ মনেৰে কৰিবলৈ চিন্তা কৰিব আৰু লগতে মনটো শান্ত কৰি ৰাখি এটা মন্ত্ৰ উচ্চাৰণ কৰিব। যদি এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰে, তেনেহ'লে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হ'ব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আহক এতিয়া আমি মন্ত্ৰটো জানি লওঁ। ওম শ্ৰী মহালক্ষ্মীয়ে নমঃ। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো কওঁতে বহু কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই সময়ত কোনো খং আপোনালোকে নকৰিব, কোনো কথা আপোনালোকে মনলৈ নানিব। কেৱল কৃতজ্ঞতা ৰাখি ওম শ্ৰী মহালক্ষ্মীয়ে নমঃ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব। এনেকৈ কৰিলে দেৱী লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'বলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মা লক্ষ্মী সদায় আনন্দিত হৈ থাকিব আপোনালোকৰ ওপৰত। যদি আপোনালোকে এই সময়ত খং কৰে, কোনো বেয়া কথা আপোনালোকৰ মনলৈ আহে, যদি কৃতজ্ঞ নহয়, তেনেহ'লে মা লক্ষ্মী কেতিয়াও আহি আপোনালোকৰ ঘৰত বাস নকৰিব। কাৰণ মা লক্ষ্মী শান্ত মন, শুদ্ধ স্থান আৰু পবিত্ৰ ভাৱ বহু বেছি ভাল পায়। বিশ্বাস কৰক, এই সময়ত কোৱা প্ৰাৰ্থনাই বহুগুণেই ভাল ফল অৰ্জন কৰিব আপোনালোকে।
এতিয়া আহক সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো আমি জানি লওঁ। নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতি এই এটা কাম কৰিলে আপোনালোকৰ ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ অমংগল নামি আহিব। সেই কামটো হ'ল আপোনালোকে যদি ঘৰত হাই কাজিয়া কৰে, গালি গালাজ কৰে বা ক্ষুব্ধ হৈ থাকে বা ঘৰত কান্দা কুটা কৰি থাকে, এনে ক্ষেত্ৰত মা লক্ষ্মী তেনে ঘৰত কেতিয়াও বাস নকৰে। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে, যি ঘৰৰ প্ৰথম মাহত অশান্তি থাকে সেই ঘৰত গোটেই বছৰটো অশান্তি হৈ থাকে। সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়, বিশেষকৈ সেই ঘৰত মা লক্ষ্মীয়ে কেতিয়াও প্ৰৱেশ নকৰে। সেইবাবে এই মাহটোত আপোনালোকে মিঠাকৈ কথা ক'বলৈ চেষ্টা কৰিব, পৰিয়ালৰ সৈতে হাঁহি ধেমালি কৰিবলৈ চেষ্টা কৰিব, পুৰণি ভুলবোৰ পাহৰি যাবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতি আপোনাৰ ব্যৱহাৰেই আপোনাৰ গোটেই বছৰটো কেনেকুৱা হ'ব সেইটো নিৰ্ধাৰণ কৰিব। মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আহিবনে? ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাব নে আপোনালোকৰ ঘৰত কিবা অমংগল বা দুৰ্ঘটনা বা কিবা অশান্তি নামি আহিব? সেই গতিকে এই তিনিটা কথাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। নৱবৰ্ষৰ প্ৰথম কেইটা ৰাতি আপোনালোকে কেতিয়াও এই কামটো বাদ নিদিব। এই কামটো যদি বাদ দিয়ে কেতিয়াও আপোনালোকৰ ঘৰত মা লক্ষ্মী আহি প্ৰৱেশ নকৰিব। আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয়, যিমানেই মা লক্ষ্মীক আৰাধনা নকৰক কিয়, কেতিয়াও মা লক্ষ্মীৰ পৰা সুফল লাভ কৰিব নোৱাৰিব। বছৰৰ প্ৰথম মাহৰ ৰাতিকেইটা অতিশয় গুৰুত্বপূৰ্ণ। এই কাম কেতিয়াও আপোনালোকে বাদ নিদিব। সূৰ্য অস্ত হোৱাৰ পিছত ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে বা মাজত আপোনালোকে এগছি চাকি বন্তি জ্বলাব। এতিয়া আমি জানি লওঁ আহক, দীপ কিয় ইমান গুৰুত্বপূৰ্ণ বা চাকি বন্তি জ্বলোৱাটো কিমান গুৰুত্বপূৰ্ণ কিয়? দীপ মানে হ'ল অন্ধকাৰৰ পৰা আলোকলৈ যাত্ৰা। শাস্ত্ৰৰ অনুসৰি য'ত দীপৰ পোহৰ থাকে তাত কেতিয়াও দৰিদ্ৰতা নাথাকে, কেতিয়াও নিগেটিভ শক্তি সেই ঘৰত বাস নকৰে। সেই ঘৰত সদায় শুভ শক্তি আকৰ্ষণ হয় আৰু বিশেষকৈ মা লক্ষ্মী আহি সেই ঘৰত বাস কৰিবলৈ ধৰে, যাৰ ফলত তেওঁলোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰে। ঘৰৰ মানুহৰ জীৱন সৌভাগ্যতাৰে বিৰাজ হয় আৰু সকলো ক্ষেত্ৰতে ঘৰৰ সুখ সমৃদ্ধি বিৰাজ হ'বলৈ ধৰে। এতিয়া আমি জানি লওঁ আহক বিশেষ কথাটো। যদি সম্ভৱ হয় আপোনালোকে ঘিউ বা তিল তেলৰ দীপ জ্বলাবলৈ চেষ্টা কৰিব। এই তিনিটা কাম সৰু যেন লাগিলেও ইয়াৰ শক্তি বহু ডাঙৰ। এগছি আপোনালোকে দীপ জ্বলালে পথ আপোনালোকৰ মুকলি হৈ পৰিব। যদি আপোনালোকে এই মাহত অকণমান প্ৰাৰ্থনা কৰে তেনেহ'লে শক্তিৰ আবাহন হ'ব আৰু লগতে শান্তি বিৰাজ হ'ব আপোনালোকৰ ঘৰত। যি মানুহৰ ঘৰত শান্তি থাকিব সেই ঘৰত মা লক্ষ্মীয়ে আহি স্থায়ীভাৱে বাস কৰিব। নৱবৰ্ষৰ প্ৰথম মাহৰ ৰাতি এই নিয়ম মানিলে দেৱী লক্ষ্মী নিজেই আহি আপোনালোকৰ ঘৰত বাস কৰিব। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্ৰিয়জনৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব।